নমস্কাৰ বন্ধুসকল, এয়া আপোনালোকলৈ আজি আগবঢ়াইছোঁ মোৰ চিম্পলকৈ বনোৱা ডিনাৰ থালিখন। ইয়াত আজি মোৰ ডিনাৰ থালিত আছে এয়া ভাত বাঢ়ি ল'লোঁ। যিহেতু অকলে থাকোঁ তথাপিও কেতিয়াবা ভালকৈ বনাই খাবলৈ মন যায় দিয়কচোন। ল'ৰাটো আৰু মই মাজে মাজে কিবাকিবি বনাই খাওঁ আৰু আপোনালোককো দেখুৱাওঁ। এয়া ভাতৰ লগতে এয়া চিম্পুলকৈ বনোৱা মোৰ মিক্স দালি, যিহেতু মই অকল মচুৰ বা মগু দালি নবনাওঁ, লগতে মিক্সকৈ বনাওঁ। আৰু এয়া মাংস দুপিচ ফ্ৰাই কৰি ল'লোঁ, আৰু লগতে এপিচ আলু ল'লোঁ। আলু যিহেতু খাই ভাল পাওঁ গতিকে বইল কৰি লৈ লগতে অকণমান ফ্ৰাই কৰি ল'লোঁ। এয়া কাজি নেমুৰ যিহে দাম হৈছে ভাবিবই নোৱাৰা হৈছোঁ। এয়া মই ঘৰতে দুজোপামান পিঁয়াজৰ পাত ৰুই লৈছোঁ। এয়া তাৰ ওপৰতে গাৰ্নিচিং কৰি দিলোঁ, দেখিবলৈও ভাল লাগে দিয়কচোন। গতিকে নিজেই খাবলৈ হ'লেও কেতিয়াবা সজাই পৰাই খাই ভাল লাগে সকলোৰে। আপোনালোকৰো নিশ্চয় লাগে, নিজে ধুনীয়াকৈ যদি প্লেটখন সজাই দিয়া হয় ভালো লাগে। এয়া আমলখিৰ অকণমান মিঠা জ্বলা আচাৰো ল'লোঁ লগতে। যিহেতু নিজৰ কাৰণে বনাইছোঁ যদিও আপোনালোককো দেখুৱাম, যিহেতু সুন্দৰকৈ পৰিৱেশন কৰিলোঁ। আৰু এটা জলকীয়া বৰ বিশেষ নাখাওঁ, তথাপিও এয়া ল'লোঁ। এয়া আজি মোৰ থালি ৰেডি হৈ আছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।